তো নমস্কাৰ বন্ধুসকল, মই জগদীশ। মোৰ চেনেলৰ অন্য এটা নতুন গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম। তো আজিৰ এই ভিডিঅ'টোত আমি কথা পাতিম যি বাহনসমূহৰ কমাৰ্চিয়েল বাহনসমূহৰ এখন যিটো ফিটনেছ চাৰ্টিফিকেট থাকে, তো চাৰ্টিফিকেটখন এখন চাৰ্টিফিকেট যেতিয়া ফেইল হ'লে কেনেদৰে নতুন পদ্ধতিৰে কৰিব পাৰি। যিহেতু আগতে দ্বিতীয় অফিচত গৈ কিনে কৰিব লগা আছিল, তো এদিনত নহয় বা কিছুমানৰ দুদিনো লাগি যায়। তো আজিকালি এটা নতুন নিয়ম আমাৰ পৰিবহণ বিভাগৰ ফালৰ পৰা, তো যিহেতু অনলাইনত ঘৰত বহি কৰিব পাৰি। তো কেনেকৈ ঘৰত বহি অনলাইনত আপোনালোকে নিজৰ সময় সুবিধা মিলি তাৰিখটো ল'ব পাৰিব। তো তাৰিখটো লৈ কিনে কেনেকৈ ফিটনেছৰ কাৰণে চাৰ্টিফিকেটখন বনাব তাতে অফিচত গৈ, তো ভিডিঅ'টো শেষলৈ চাই থাকিব। তো আজিৰ এই ভিডিঅ'টোত সম্পূৰ্ণ দেখুৱাই দিম। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, তো কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এনেকুৱা নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবৰ বাবে। তো বন্ধুসকল, মই আজি আপোনালোকক দেখাম ফিটনেছৰ বাবে কেনেকৈ অনলাইন কৰিব। তো তাৰ কাৰণে আপোনালোকে যিকোনো এটা ক্ৰম ব্ৰাউজাৰ অ'পেন কৰিব। তো মই যিহেতু আগতে এজনৰ কৰা আছিল, তো মই ইয়াৰ লগত কৰি দেখাম। তো ইয়াত প্ৰথমতে আপোনালোকে ইয়াত FMS বুলি চাৰ্চ কৰিব। তো চাৰ্চ কৰাৰ পাছত ভেহিকেল ফিটনেছ টেষ্টিং বুলি এটা অপশ্যন পাব, এইটো বুকিং, ইয়াত ক্লিক কৰিব। তো তাৰপিছত ইয়াত 3 ডটত আহিব, চাইন ইনত ক্লিক কৰিব। তাৰপিছত তলত স্ক্ৰল কৰিব, স্ক্ৰল কৰাৰ পিছত তলত দেখা পাব ভেহিকেল অনাৰ ৰেজিষ্ট্ৰেশ্যন। তো ৰেজিষ্টাৰ এটা কৰি ল'ব লাগিব। তো যিহেতু মোৰ ৰেজিষ্টাৰ কৰা আছিল, ইয়াত আধাৰ নাম্বাৰটো বহাই দিব। অনাৰ যাৰ নামত গাড়ীখন আছিল তাৰ আধাৰ নাম্বাৰটো ইয়াত বহাই দিব। তো তাৰপাছত পুনৰ চাইন ইনত যাব, যাই ইয়াত অলপ আগতে যোনটো নাম্বাৰ দি আপোনাৰ আধাৰ নাম্বাৰত মোবাইল নাম্বাৰটো ৰেজিষ্টাৰ আছিল, তো এই মোবাইল নাম্বাৰটো ইয়াত বহাই দিব। ইয়াৰ পাছত ইয়াত কেপচাটো ফিল কৰিব। তাৰপিছত এটা ৰেজিষ্টাৰ নাম্বাৰত OTP এটা যাব। তো ভেৰিফাই OTP ক্লিক কৰিব। তাৰপাছত আপোনাৰ ভেহিকেল অনাৰ ড্যাশবৰ্ডটো অপেন হ'ব। তো ইয়াৰ কাষতে দেখা হ'ব বুক স্লট বুলি এটা অপশ্যন আছে, তো এইটোত ক্লিক কৰিব। তাৰপাছত ইয়াত ষ্টেটটো চিলেক্ট কৰিব। তো যিহেতু অসমৰ চিলেক্ট কৰিলোঁ, তো ইয়াত ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিবলৈ কোনখন ডিষ্ট্ৰিক্টত ল'ব এইটো তাৰে স্লটটো, তো এইটো দিলোঁ ওচৰত। আপোনাৰ নিজৰ ইচ্ছামতে দিব পাৰিব। তো ইয়াত গাড়ীৰ নম্বৰটো ফিল কৰিব, ৰেজিষ্ট্ৰেশ্যন নম্বৰ। অলপ সময় ৱেইট কৰিব।
তো ইয়াত টিক কৰিব। তো তাৰ পাছত ইয়াত এটা নতুন পেজ দেখা পাব। তো ইয়াত বুক নাওত ক্লিক কৰিব। তাৰপিছত ইয়াত দেখা পাব তাৰ তাৰিখ আৰু সময়টো ইয়াত দেখা পাব। এয়া চাব পাৰে 9টাৰ পৰা ৰাতিপুৱা 9টাৰ পৰা সময় ল'ব পাৰিব। সন্ধিয়া 5টা to 6টা। তো বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু ভিডিঅ'টো লাইক কৰিব। লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এনেকুৱা নতুন নতুন ইনফৰ্মেটিভ ভিডিঅ' মোৰ পাই থাকিবৰ বাবে। তো ধন্যবাদ। জয় আই অসম।